হেল্ল' গাইজ গুড ইভিনিং পুনৰবাৰ সকলোকে অন্যটি ভিডিঅ'লৈ মই পূৰ্বে আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই ভিডিঅ'টো ক'ৰ পৰা আৰম্ভ কৰিছোঁ আপোনালোকে হয়তো ধৰিব পাৰিছে যোনে ধৰিব পৰা নাই হয় আজি মই বাহঁতৰ ঘৰত আছোঁ আৰু এইফালে বাই বনাই আছে লাড়ু আৰু লাড়ু কিয় বনাই আছে সেয়াবোৰ আপোনালোকে ভিডিঅ'টো চাই গ'লে গম পাব তেনে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ হাই কাইলৈ তোমাৰ কি আছে বাৰ্থডে হেপী হেপী বাৰ্থডে এইফালে আমাৰ বাৰ্থডে বয় কি চাইছা অ'কে চাইছা এইফালে আমি এতিয়া লৈছোঁ ইডলি বনাবলৈ আৰু আমি এতিয়া বনাম জুইত ইডলি চয়নিকা আৰু মই বনাম তেনে এতিয়া আমি ইডলি বনাবলৈ আৰম্ভ কৰিছোঁ এইফালে চয়নিকাই ৰিফাইন আৰু ইডলিটো বনোৱা আগত মানে ষ্টেণ্ডালৰ ইয়াত ৰিফাইন অকণমান সানি ল'লে ভাল তেতিয়া মানে ইডলিটো এৰুৱাবলৈ ভাল সেইটো কাৰণে অলপমান আমি ৰিফাইন সকলোতে লগাই লৈছোঁ আৰু এতিয়া ইয়াতে মই এতিয়া দি দিম ইডলি আৰু ইডলি বনাব লৈছোঁ মই চুজি দি ইডলি বনাব লৈছোঁ আৰু এইফালে মই এতিয়া বহাই আছোঁ চুজি ইডলিটো খাই খুব বেছি ভাল লাগে আৰু কোমল হয় তাতে কিবাকিবি আৰু বাদাম চাদাম দি দিব পাৰিলেতো ভালেই লাগে আৰু মই বিশেষ একো দিয়া নাই বাৰু তাতে যিখিনি দিব লাগে ইডলি বনাবলৈ সেই সকলোখিনি বস্তু মই ধুনীয়াকৈ সানি মেলি লৈছোঁ আৰু এতিয়া জুইত বনাই লওঁ ইডলি যিহেতু কাইলৈ অলপমান দিনত ভাগত আছে আৰু দাদুৰ জন্মদিন হয় সকলোৱে সেইটো গম পাইছে আৰু দাদুৰ জন্মদিনটোত ইডলি ৰাতিলৈ ইডলি কেইটামান বনাই থওঁ বুলি ভাবিছোঁ পিছদিনাখন যিহেতু ভকতক দিব লাগিব আৰু এইফালে জুই মই জ্বলাই ল'লোৱেই আৰু বনাই লওঁ ইডলিকেইটা তাৰপিছত আপোনালোকৰ লগত আকৌ আপোনালোকক লগ পাই আছোঁ এইফালে আহি গ'ল ভিনদেউ কাটি আছে চব্জি আৰু আহি গ'ল আমাৰ দাদুৱে পূৰা লেকচাৰ দি আছে বেলুন সি ফুলালে কাইলৈ বোলে বহুত ফুলাবলৈ আছে সেইটো কাৰণে আধা সি আজি ফুলাই ল'ব আৰু এইখিনি কথা কৈ আছে চয়নিকাই শুনি আছে আৰু তাৰ কথাবিলাক পূৰা পাতি আছে আৰু এইফালে আমাৰ ইডলি বেয়াই হ'ব এতিয়া আমি ইডলি বনাই লওঁ আৰু আপোনালোককো দেখাম বাৰু এইফালে আমাৰ দাদুৱে বেলুন ফুলাই আছে আৰু এয়া হ'ল পিছদিনাৰ ভিডিঅ' মই কৰিছোঁ আৰু এইফালে বেলুন ইমান গাল সি ফুলাই দিলে আৰু এতিয়া হৈ আছে ভাগত বোলো ভাগত অলপমান শুনিম এইফালে আমাৰ টিকলা কেক কাটি হৈ গ'ল আৰু কেক এতিয়া সকলোকে খুৱাই আছে আৰু আপোনালোকৰ লগত মই অলপ ভিডিঅ' কৰি ৰাখিছোঁ আপোনালোকক দিবৰ বাবে মানে শ্বেয়াৰ কৰিবৰ বাবে আৰু বাকী সকলোৱে তাক বাৰ্থডে উইচ কৰিব আশীৰ্বাদ কৰিব যাতে সি ভালদৰে সুস্বাস্থ্য মানে ভালদৰে আগবাঢ়ি যাতে যায় আৰু ভাল মানুহ হয় সেইটো আমিও বিচাৰোঁ আৰু আপোনালোকে সকলো আশীৰ্বাদ কৰিব আৰু এতিয়া আমি কি কৰিম এতিয়া কেক চেক খাই লোৱাৰ পিছত আকৌ আপোনালোকক লগ পাই আছোঁ ভাত খোৱাই নাই আজি এদিনৰ কাৰণে লঘোণ থাকিলে একো নহয় ভাত বনাইছোঁ যে ভালকৈ খাম বুলি ভাবিছোঁ এইফালে মাছ ফ্ৰাই হৈ আছে মাছ এইফালে বনিব নিৰামিষ চব্জি মাংস কণী আহি গ'ল জুইত বনোৱা মাংস বাৰ্থডে বুলি পেহীয়েকে পূৰা একদম কাঁহী বাতি ধৰিছে অঁ
কেনেকুৱা লাগিছে বাৰ্থডে আজি বহুত ভাল লাগিছে আৰু পুৰা লগে ভাগে কৰি মেলি খাইছোঁ আৰু তোমাকো বহুত দিনৰ মূৰত লগ পাইছোঁ সেই বিয়াত লগ পোৱা চাগে ন তো আজি লগ পাই বহুত ভাল লাগিছে আৰু মোৰো ভাল লাগিলে তেতিয়া আজি ৰিলছ বনালোঁ আৰু তুমি ইনষ্টাগ্ৰামত দি দিবা চবেই চাব আৰু হেৰি কৰিব লাইক কৰিব চাব আৰু সকলোৱে দেই কৰি আছে এতিয়া ফেচবিন ধুই আছোঁ ধুই আছে ধুই থাকা আজি কিন্তু হয় কিবা ক'বা খানাটো আজি ভাল হ'ব বুলি ভাবিছোঁ আৰু নিশ্চয় ভাল হ'ব বনাইছে তাতে অলৰেডি মই দৰ্শকক দেখাইছোঁ দেখুৱাই দিবাচোন দেখাই দিম এতিয়া বাৰু অ'কে বাই 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 বেমাৰ বেমাৰ হ'লেও আহিছে আৰু ওলাই দিছোঁ নহ'লে বেয়া পাব বেয়া হ'ব ন ভাল পাইছে আৰু অলপ চলপ বেমাৰী ভাগে ওলোৱাই নাই ভিডিঅ'টো আজি কাম কৰিবলৈ পাওঁ বুলি যিমান কাম কৰিলেও হৈছে এজনীয়ে ৰাতিপুৱাৰ পৰা ইমানেই কাম কৰিলে আৰু কাম কৰে একোডাল কাম হোৱা নাই कौन है ये लोग कहाँ से आते हैं কৰিছোঁ পুৰা কৰিছে পুৰা কৰিছে দেই এখন হাত বিষ তথাপিতো কৰি আছোঁ সঁচাকৈ বেজি লৈছোঁ ঠাণ্ডাটো কমিছে মাৰৰ ভেকচন একো ভেকচিন নহয় এখন হাত বিষ সঁচাকৈ বহুত কাম কৰিছে কিন্তু বাই ৰাতিপুৱা এই লগত এনেই সহায় এনেই समझ रहे हो समझ रहे हो आप समझ रहे हो ना আৰু ইমান দিন লগ পাইছোঁ ন সঁচাকৈ বাই আজি বহুত দিনৰ মূৰত লগ পাইছোঁ বিয়াতে লগ পোৱা আৰু ভাল লাগিছে আমি খাবলৈ লৈছোঁ আৰু মাছ মাংস পাপৰ ভাজি লাগি আছে এইফালে ৰাইজক খাবলৈ লৈছে টেষ্টি হৈছেনে খাই লওঁ এইফালে চয়নিকা একদম পূৰা বহি লৈছে লাইকৰ খাই আছে আমি খাই লওঁ